ভিতৰতে সোমাই থাক। তই আৰু ল'ৰা বিচাৰি নাপালি হা ভাল পাবলৈ, সেই দৰিদ্ৰ ভিকহুটোকহে পালি। তেনেকৈ নকবা মা, ভাল পাবলৈ কি ধনী মানুহে লাগে নেকি? ধনী ঘৰৰ ল'ৰাকে ভাল পাব পাৰি নেকি? দুখীয়া ঘৰৰ ল'ৰাক ভাল পাব নোৱাৰি নেকি? নোৱাৰি, কাৰণ তই সৰুৰ পৰা অভাৱ নোপোৱাকৈ লাহ বিলাসৰ এটা জীৱন জীয়াইছ, আৰু সেই ভিকহুটোক ভাল পাই সেইটোলৈ বিয়া হৈ তই কি কৰিবিগৈ? কি কৰিম? সংসাৰ পাতিম, তাৰ লগত সুখৰ সংসাৰ পাতিম, য'ত কেৱল টকা পইচা নহয় মৰম চেনেহ থাকিব। মা চুপ থাক। আজিৰ যুগত মৰম চেনেহে নোখোৱাই, টকা পইচা লাগে মানুহক। আজিৰ যুগত কেৱল টকা পইচাৰ পিছত দৌৰাসকলে মানুহৰ আৱেগ মৰম চেনেহ এইবোৰ বুজি নাপায়। আৰু তেনেকুৱা একেই তোমালোক, তুমি দাদা পাপা চব একেই। কোনেও মোৰ মনৰ কথা বুজি নোপোৱা। তোমালোকে মোক ভালেই নোপোৱা। তোমালোকৰ মোৰ প্ৰতি মৰমেই নাই। মৰম থকাহেঁতেন মোৰ ভাল পোৱাক তোমালোকে স্বীকৃতি দিলাহেঁতেন, সন্মান কৰিলাহেঁতেন। চুপ থাক, সদৰকাৰী কথা নকবি। সেই ভিকহুটোক তই ভাল পাবি আৰু আমি তোক ছাপোৰ্ট কৰিব লাগে। তোৰ ভালৰ বাবেই আমি যি কৰিছোঁ ভাল কৰিছোঁ, গতিকে চুপচাপ ভিতৰত সোমাই থাক। আৰু তোৰ মোবাইল ককাইৰে ৰাখি থৈছে নহয়, মোৰ মোবাইল চুবলৈতো আশা নকৰিবিয়ে। ৰুমটো বাহিৰৰ পৰা তলা নামাৰিব লাগে যদি মই যি কৈছোঁ তাক শুন। চুপচাপ ভিতৰতে সোমাই থাক। বাহিৰলৈ ওলাই আহিলে তোক দেখা মাত্ৰকে দাদা আৰু পাপাৰ খং উঠিব। আমাৰ ঘৰৰ বন কৰা মানুহকেইটাক যিমান টকা দিওঁ সি তাৰ আধাও উপাৰ্জন কৰিব নোৱাৰে। তেনেকৈ নকবা মা, সি শিক্ষিত ল'ৰা, সি পঢ়া শুনা কৰিছে, তাৰ ওচৰত চৰকাৰী চাকৰি নাই সঁচা। সি এদিন নহয় এদিন প্ৰাইভেট কোম্পানী এটাতো চাকৰি কৰিব মা। তাৰ কপালত চাকৰি হয়তো লিখা থাকিব, আৰু চাকৰি কৰিলে যে সকলো ধনী হয়, চাকৰি নকৰিলে যে দুখীয়া হয় তেনেকুৱাতো নহয়। চাকৰি নকৰিলেও মানুহ সুখী হ'ব পাৰে মা। চাকৰি কৰা মানুহে যে সুখী হ'ব পাৰে, ধেৰ টকা পইচা থাকে, চাকৰি নকৰা মানুহৰ কি নাথাকে নেকি? দেউতাই এজন ব্যৱসায়হে কৰে, ঠিক তেনেদৰে মোৰ ভাল পোৱা মোৰ ৰাহুলেও ব্যৱসায় কৰিব পাৰে নহয়। শুনামতে মোৰ পাপা আগতে এটা খেৰৰ জুপুৰিতহে আছিলে, এতিয়া অট্টালিকাত আছে নহয়। পাপাৰ নামত বহুত অট্টালিকা আছে নহয়, সেইবাবে এতিয়া পাপাই দুখীয়াৰ দুখ নুবুজে। সুধিবা পাপাক, অতীতক কিয় পাহৰি গৈছে পাপাই? তোৰ পাপাই অতীতক পাহৰি যোৱা নাই বাবেই তোক সোঁৱৰাই দিছে। তই সেইটো ভুল নকৰিবৰ বাবে যি বুজাইছোঁ বুজি ল। মই আহিছোঁ। ৰাহুল, মই তোমাক কথা দিছোঁ, মোক ঘৰৰ মানুহে ভিতৰত আবদ্ধ কৰি ৰাখিলেও তোমাৰ প্ৰতি মোৰ ভাল পোৱা কমি নাযায়। মাথো তুমি নিৰাশ নহ'বা, মই তোমাৰেই হ'ম। সেই ধনী ঘৰৰ ধনী মানুহসোপাই পইচা পাই মতলীয়া হৈ গৈছে, পাহৰি গৈছে মানুহৰ মৰম চেনেহ। সিহঁতে মোক ভালেই নাপায়, ইহঁতৰ মোৰ প্ৰতি মৰমেই নাই। যদি ইহঁতৰ মোৰ প্ৰতি মৰম থাকিলে হয় তেতিয়াহ'লে মোৰ দুখ বুজিলেহেঁতেন। তুমি এইবোৰ ভাল নকৰিলা নহয়, কিয় এনেকুৱা কৰিলা বাৰু কুহি? তোমাক তোমাৰ মা দেউতাৰে বহুত মৰম কৰে, সেইবাবে তোমাৰ জীৱনটো শেষ কৰিব বিচৰা নাই। তুমি মোলৈ বিয়া হ'লে তোমাৰ প্ৰব্লেম হ'ব। তুমি এতিয়া যিদৰে সুখত আছা, মোলৈ বিয়া হৈ তুমি সেইদৰে সুখত থাকিব নোৱাৰিবা। তোমাৰ দেউতাৰ দৰে মোৰ ঢেৰ টকা পইচা নাই কুহি। এই চুপ থাকা অ, ঘৰৰ পৰা মনে মনে তোমাক লগ কৰিব আহিছোঁ, তুমি আকৌ এইবোৰ কথা কৈছা। ৰাহুল, মোক তোমাক লাগে, তোমাৰ সঁচা ভাল পোৱাখিনিয়ে মোৰ জীৱনৰ বাবে যথেষ্ট। কিয় তেনেকৈ কৈছা ৰাহুল? মোক ঢেৰ টকা পইচা নালাগে, আৰু জীৱনৰ বাবে যিমানখিনি টকাৰ প্ৰয়োজন দুয়ো একেলগে উপাৰ্জন কৰিম। কুহি, ৰাহুল, তোমাৰ সঁচা মৰমখিনিহে মোক লাগে, আন একো নালাগে ৰাহুল। কিন্তু কি কৰিবা? এতিয়া আমাৰ হাতত উপায় আছে কি? তোমাক তোমাৰ ঘৰৰ মানুহে মোলৈ বিয়া হ'ব নিদিয়ে, আৰু এতিয়া যদি তুমি মোক লুকুৱাই তুমি মনে মনে আহি মোক লগ কৰিছা বুলি ঘৰৰ মানুহে কেনেকৈ গম পাবলৈ হ'লে কথা কিন্তু বৰ বেয়া হ'ব। মোৰ লগত যি হয় হৈ থাকক, মাথো তোমাৰ লগত একো অন্যায় নকৰিলেই হ'ল। মই যাওঁ ৰাহুল, কোনোবাই দেখি মোৰ ঘৰৰ মানুহক লগাই দিলে তোমাক ইয়াতে পিটিবহি। তুমি যোৱা ৰাহুল, ময়ো যাওঁ। যোৱা, ক'ৰবাত প্ৰাইভেট কোম্পানী এটাত চাকৰি পালে বাৰু মই তোমাক লৈ যাম মোৰ জীৱনৰ বাবে। ৰাহুল, চাকৰিৰ কথা পিছতে ভাবিবা। যদি মোক ঘৰৰ মানুহে বেলেগলৈ বিয়া দিয়াৰ কথা ওলাই, তুমি কিন্তু মোক লৈ আহিব লাগিব। লাগিলে আমি বেলেগৰ ঘৰত হাজিৰা কৰিয়েই খাম। কুহি, ৰাহুল, হাঁহি মুখে একেলগে দুয়ো হাতত ধৰি লোকৰ ঘৰত কাম কৰি দুটকামান টকা আনি ঘৰ চলামো, পেটৰ ভাত মুঠি উলিয়াম। তথাপিতো মই বেলেগলৈ বিয়া হ'ব নোৱাৰোঁ কিন্তু ৰাহুল। কুহি, তোমাক মই বহুত বেছি ভাল পাওঁ, আৰু আমাৰ এই ভাল পোৱাৰে শপত। তোমাক মই কেতিয়াও কষ্টত থাকিবলৈ নিদিওঁ। তুমি হাজিৰা কৰিব নালাগে কুহি, মই তোমাৰ বাবে, তোমাৰ মোৰ সুখৰ বাবে কিবা এটা নহয় কিবা এটা কৰিম। মই আহিছোঁ দেই, মই আহিছোঁ। তুমি বেছি চিন্তা নকৰিবা কিন্তু, মই ভালকৈয়ে থাকিম। ঠিক আছে, যোৱা। লাভ ইউ। লাভ ইউ টু ৰাহুল। দাদা, লোকৰ ঘৰৰ ল'ৰা এটাক মাৰিবলৈ সাহস পালি ক'ত তই? তোৰ কি অধিকাৰ আছে বেলেগ ঘৰৰ ল'ৰা এটাক এনেকৈ গুণ্ডা লগাই মাৰিবলৈ? সেইটো মোৰ ডিচিশ্যন। তোৰ কাণত কেনেকৈ পৰিলে এইবোৰ কথা? কোনোবাই তোক খবৰ দিলে? দিব। তই গুণ্ডামি কৰিবি আৰু মই খবৰ নাপাম নেকি? শুন, ৰাহুলৰ যদি বেছি কিবা হৈছে নহয়, ৰাহুলৰ যদি কিবা এটা হয় নহয়, ৰাহুলৰ গাৰ পৰা যদি বেছি তেজ ওলাইছে নহয়, তোৰ কিন্তু কি হ'ব চাই ল'বি। তই মোক ধমকি দিছ? পাহৰি নাযাবি, তই মোতকৈ সৰু।
বয়সত মই তোতকৈ সৰু, কিন্তু তোতকৈ মোৰ জ্ঞান বেছি আছে। লাজ লগা নাই? চা, তোৰ ভনীৰৰ গাত দোষ নথকাকৈ লোকৰ ল'ৰা এটাই উপজাচি তোৰ ভনীৰক ভাল পাবলৈ আহিব নোৱাৰে। মাৰিবৰ মন আছিল যদি মোক নামাৰিলি কেলে দুথাপৰ? কিয় তাক মাৰিলি? কিয় ৰাহুলক গুণ্ডা লগাই মাৰিলি হা? মই এতিয়াই ৰাহুলৰ ওচৰলৈ যাম, তহঁতে মোক বাধা দিব নোৱাৰ। গৈ দেখাচোন তই, তাৰ পিছত চাম। মই যামেই। ৰাহুল, মই তোমাৰ ওচৰলৈ একেবাৰে গুচি আহিলোঁ। অথনিতে আহিব বিচাৰিছিলোঁ, কিন্তু নোৱাৰিলোঁ। মোক দাদাই আহিব নিদিলে। বাহিৰ ফালৰ পৰা ৰুমটো তলা মাৰি থ'লে। এতিয়া খিৰিকীৰ গ্লাছ ভাঙি মই যেনে তেনে তললৈ শাৰী এখন ওলমাই শাৰীখন ধৰি ধৰি তললৈ নামি আহিলোঁ। আৰু এতিয়া সেই নিৰ্জন ৰাতি ৰাস্তাৰ মাজত মই অকলে। তথাপিতো মই ভয় নকৰোঁ। মই তোমাৰ ওচৰলৈ যাম। তুমি শুনামতে চৰকাৰী চিভিলখনত আছা, মই তালৈকে যাম। মই তোমাৰ ওচৰলৈ একেবাৰে গুচি আহিলোঁ। য'ত তোমাৰ মোৰ ভাল পোৱাৰ সন্মান নাই, ত'ত মই নাথাকোঁ। তালৈ মই উভতি নাযাওঁ। মোৰ মায়েও মোক বুজি নাপালে। জন্মই দিছিল কিয়, যদি সন্তানৰ দুখেই বুজি নাপায়? কেৱল টকা পইচা, টকা পইচা। তাৰ বাহিৰে আন কি চিনি পায় মোৰ মা, পাপা আৰু দাদাই? যদি মানুহৰ মৰম বুজি পালে হয়, মোক বুজিলে হয়। মোৰ ৰাহুলক বুজি পালে হয়, ৰাহুল আৰু মোৰ ভালপোৱা বুজি পালে হয়। এতিয়া সেইবোৰ ভাবি নাথাকোঁ। মই তোমাৰ ওচৰলৈ যাওঁ। সাহস গোটাই আহিছোঁ যেতিয়া, সাহসেৰেই তোমাৰ ওচৰলৈ যাওঁ। চৰি ৰাহুল, মোৰ বাবে তুমি ইমান কষ্ট পালা। তাৰ শাস্তি সিহঁতে পাব। সিহঁতৰ একমাত্ৰ জীয়েক মই গুচি আহিলোঁ একেবাৰৰ বাবে সিহঁতৰ লগত সম্পৰ্ক ছেদ কৰি। তুমি এইবোৰ কি কৈছা? মোৰ বাবে তুমি কাৰো লগত সম্পৰ্ক ছেট কৰিব নালাগে। তুমি তোমাৰ মা দেউতাক এৰিব নালাগে মোৰ বাবে। সেয়া মই পচন্দ নকৰোঁ। যি মোকেই বুজি নাপালে, তাহাঁতৰ কথা মই কিয় বুজিম? খুহি, তুমি এয়া ভুল কৰিছা। ভুল শুদ্ধৰ জ্ঞান তুমি মোক এতিয়া দিব নালাগে। মাথো এটা কথা কোৱা, মই তোমাৰ ওচৰলৈ একেবাৰে গুচি আহিছোঁ। তুমি মোক তোমাৰ জীৱনসংগী কৰি ৰাখিবানে আজীৱন? সেইটোনো সুধিবলগীয়া কথা নে কুহি? সদায়ৰ বাবে তুমি মোৰ লগতে থাকিব পাৰিবা। যদি তোমাৰ ঘৰৰ মানুহে এতিয়া তোমাক বিচাৰি ইয়াত পায়হি, তেতিয়া তাৰ আগতে তোমাক লৈ মই ইয়াৰ পৰা গুচি যাম, তোমাৰ ঘৰলৈ। আৰু তোমাৰ ঘৰত পোৱাৰ পিছত মোক কোনেও নিব নোৱাৰে। পুলিচৰ ওচৰতো আইন আছে, মোৰ ওচৰতো আইন আছে, বুজিলা নহয়? মই নিজ ইচ্ছাৰে তোমাৰ ওচৰলৈ আহিছোঁ বুলি ক'লে কোনেও মোক নিব নোৱাৰে। মই ফুল কোমলীয়া ছোৱালীজনী হৈ থকা নাই এতিয়া। কিন্তু মোক জানো আজি ৰিলিজ দিব? মই ডাক্তৰৰ লগত পাতিলোঁ, দিব। এতিয়াই তোমাক ৰিলিজ দিব। ঠিক আছে। শুনা, মই যি কৰিছোঁ তোমাৰ ভালৰ বাবেই কৰিছোঁ। কি মোৰ ভালৰ বাবে কৰিছা হা? তুমি যি কৰিছা মই ভাল পোৱা নাই। এই ক্ষেত্ৰত মই তোমাক ছাপোৰ্ট কৰিব বিচৰা নাই। তুমি মোৰ মা দেউতাক এইখন ঘৰলৈ লৈ আহিব বিচাৰিছা। যি দুজন মা দেউতাই অকল দাদাৰ কথা শুনি আমাৰ ভাল পোৱা সন্মান নজনালে, সেই দুজন মা দেউতাক মই এইখন ঘৰত ৰাখিব বিচৰা নাই। ৰাহুল, মা দেউতাৰ দ্বাৰা কিবা এটা ভুল হৈ গ'ল আৰু হ'ব দিয়া। শুনামতে সন্তানে ভুল কৰিলে মাক দেউতাকে সহজে ক্ষমা কৰি দিয়ে, কিন্তু আমাৰ আকৌ মা দেউতা একেটাতে লাগি থাকিলে। যেতিয়া তোমালৈ মই পলাই গুচি আহিছিলোঁ, তেতিয়া পুলিচ এসোপা লৈ আহিছিল, আৰু তেতিয়া পুলিচৰ ওচৰত ময়ে জিকিলোঁ। কাৰণ মই নাযাওঁ বুলি ক'লত পুলিচে নিব নোৱাৰিলে ইয়াৰ পৰা মোক। আৰু তাৰ পিছতে মোৰ মা দেউতাই মোক ত্যায্যপুত্ৰী কৰিলে। সেইবোৰো মই সহ্য কৰি যেতিয়া তোমাৰ চৰকাৰী চাকৰিটো হ'ল, আৰু মোৰ মই কোম্পানীটোত সোমাইছিলোঁ, চাকৰি কৰিছিলোঁ, মাহঁতৰ ওচৰলৈ গৈছিলোঁ প্ৰথম দৰমহা দুয়োটাই লৈ। কিন্তু মাহঁতে কি কৰিলে? কুকুৰ খেদা দি আমাক গেটৰ বাহিৰৰ পৰাই খেদিলে। বোলে তহঁতক চিনি নাপাওঁ, এই ঘৰৰ ভিতৰ নোসোমাবি, গেটৰ ভিতৰ নোসোমাবি। আৰু এতিয়া দাদাই যেতিয়া তাৰ ভালপোৱা ছোৱালীজনী আনি ঘৰ সোমোৱাৰ পিছৰ পৰা ঘৰত গণ্ডগোলৰ সৃষ্টি হ'ল। সম্পত্তিৰ ভাগ লৈ দাদা মাহঁতৰ পৰা আঁতৰি গুচি গ'ল। এতিয়া আমাৰ প্ৰয়োজন হৈছে হা? এতিয়া মাজনীলৈ মনত পৰিলে, ফোনৰ ওপৰত ফোন। মাজনী, সম্পত্তি থৈছোঁ তোলৈ। মোক সম্পত্তি নালাগে সিহঁতৰ। ভগৱান আমাৰ লগত আছিল বাবে আমি দুয়োটা এতিয়া বহুত সুখী। আমাৰ ওচৰত মা পাপাৰ দৰে এসোপামান টকা নাই যদিও আমি চলিব পৰাকৈ আমাৰ ওচৰত পইচা আছে। চলিব পৰাকৈ, ভৱিষ্যতলৈ সাঁচিব পৰাকৈও আছে আমাৰ ওচৰত টকা। টকাৰ ওপৰত শুই নাথাকিলেও হ'ব। তুমি ইমান খং নকৰিবা। মা দেউতাহে কিবা এটা ভুল হ'ল আৰু বাদ দিয়াচোন। যিটো সময়ত মই তোমালৈ পলাই আহিছিলোঁ, সেই সময়ত মা পাপাই নাভাবিলে কিয়? তাই সৰু ছোৱালী কিবা এটা কৰিলে হেৰি দিওঁ বুলি। শুনা, এতিয়া আমাক মা দেউতাৰ সা সম্পত্তিৰ প্ৰয়োজন নাই নহয়। মা দেউতাৰ সা সম্পত্তি সকলোখিনি দাদাৰ নামত দি দিয়ক, আমাৰ ক'বলগীয়া নাইকিয়া। কিন্তু মা দেউতাক আমি শুশ্ৰূষা কৰিম, মা দেউতাক আমাৰ লগত ৰাখিম। পাপাই মোক ফোন কৰি কৈছে, যদি আমি পাপাৰ সা সম্পত্তি লওঁ, মোৰ নামত লিখি থোৱাখিনি যদি মই লওঁ, তেতিয়াহে পাপা বোলে এইখন ঘৰলৈ আহিব। আৰু মোৰ একেবাৰে ইচ্ছা নাই পাপাৰ সা সম্পত্তি লোৱাৰ। মোৰো ইচ্ছা নাই। হ'ব দিয়া, কি কৰিবা? তোমাৰ ভাগৰখিনিহে দিছে, তুমি যি ভাল দেখা। মোক এনেও সা সম্পত্তিৰ প্ৰয়োজন নাই। মাথো বিপদত পৰিছে তোমাৰ মা দেউতা। তোমাৰ মা দেউতা মানে মোৰো মা দেউতা। গতিকে মই তেখেতসকলক অলপ সহায় কৰিব বিচাৰোঁ। ইয়াত থাকিলে হয়তো মা দেউতা সুস্থ হৈ উঠিব। মানসিকভাৱে ভাগি পৰিছে মা দেউতা। ঠিক আছে দিয়া, তুমি যি ভাল দেখা। ব'লা মা পাপাক লৈ আনোগৈ। আৰু সম্পত্তি যি দিছে সেয়া ল'বই লাগিব, কাৰণ
নহ'লে পাপা ইয়ালৈ নাহে। আৰু পাপা সেই সম্পত্তি মোৰ নামত বা তোমাৰ নামত দিয়া নাই। নাতিৰ প্ৰতি থকা মৰমৰ বাবেহে বোলে নাতিয়েকক দিছে। আমাৰ সন্তান, আমাৰ কণমানি ল'ৰাটোকহে দিছে সেই সম্পত্তি বোলে। সেয়া বোলে ককাকৰ ফালৰ পৰা নাতিটোলৈ এক উপহাৰ। ঠিকে আছে, ব'লা মা দেউতাক লৈ আনোগৈ। ব'লা, মই তোমাক কৈছিলোঁ নহয় তোমাৰ সঁচা মৰমখিনি মোৰ লগত থাকিলে মোৰ জীৱনটো সুন্দৰ হ'ব বুলি। আৰু তোমাৰ